65 নং কলাগাঁও সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মোৰ প্ৰতীক চিহ্ন অটোৰিক্সাত মই ভোট দিবলৈ সমষ্টিবাসীক মই অনুৰোধ জনাইছোঁ। সংগঠনত আছিলোঁ, মই জাতীয় সংগঠনত থকাকালীন সকলো জাতি জনগোষ্ঠীক লৈহে মই কাম কৰিছোঁ আৰু মই মানুহৰ সমাজৰ কাম কৰিবলৈ আহিছোঁ আৰু এইকাৰণে মই ভাবিছোঁ যে ৰাজনীতিক দলত অহাটো খুব জৰুৰী। মানুহৰ বহুত সমস্যা থাকে, বাহিৰৰ পৰা আটাপাৰি থাকি লাভ নাই, ভিতৰত যাই পেলাই কিছু কাম কৰিবলগীয়া আছে। যেনেকৈ আপোনালোকে চাৰে মেডিকেলৰ অৱস্থা একদম জৰাজীৰ্ণ অৱস্থা, আপোনাৰ ৰাস্তা ঘাটতো আছেই। পানী যোগান আঁচনি আজিৰ ডেটত আমাৰ এই অঞ্চলত একোৱেই নাই, পানী যোগান বোলা বুলি বস্তু কোনো আমাৰ ইয়াতে আমি দেখিবলৈ পোৱা নাই। সেই চব স্কুল কলেজৰ পৰা লৈ আজি কলাগাঁও সমষ্টিত চাওক, কলাগাঁও চহৰতে এখন ডিগ্ৰী কলেজ নাই। যিখিনি মানুহ লৈ জীৱনত আগবাঢ়িব বিচাৰিছিল সেইখিনি মানুহৰ সেই ন্যূনতম বস্তু আমি পোৱা নাই। মই কলাগাঁও সমষ্টিত অহাৰ এটাই কাৰণ, আজি কলাগাঁও সমষ্টিত বহুত কাম কৰিবলগীয়া আছে। বিগত দিনত আমাৰ মহেশ্বৰ বড়ো ডাঙৰীয়া MLA থাকাকালীন ইয়াতে আপোনাৰ হস্পিটালৰ পৰা লৈ ৰাস্তা ঘাটৰ পৰা লৈ যিখিনি মানুহৰ ন্যূনতম বস্তু পাব লগা আছিল সেইখিনি মানুহ পোৱা নাই। এইকাৰণে মই কলাগাঁও সমষ্টিবাসীৰ কাম কৰিবলৈ আৰু মানুহৰ আকাংক্ষা পূৰণ কৰিবলৈ মই সমষ্টিবাসীৰ লগত ৰাইজৰ লগত থাকিম আৰু ৰাইজৰ হকে কাম কৰি যাম বুলি মই প্ৰতিজ্ঞাবদ্ধ কৰিছোঁ। ৰাইজে মোক সঁহাৰি দিছে, এইকাৰণে সঁহাৰি দিছে, আজি যিখিনি ৰাষ্ট্ৰীয় দলৰ প্ৰাৰ্থী দিছে তেওঁলোকে চালানী মাছ নলবাৰীৰ পৰা আনি ইয়াতে কলাগাঁও সমষ্টিত দিছে। কলাগাঁও সমষ্টিত ইমান উপযুক্ত ব্যক্তি থকাৰ পিছতো নলবাৰীৰ পৰা আমি জানামতে টিভি মাধ্যমত আৰু পেপাৰত আমি দেখিবলৈ পাইছোঁ তেওঁৰ এগেইনষ্টে 8টা কেছ থকাৰ পিছত আজি সন্মানীয় সমষ্টি আৰু ঐতিহ্যমণ্ডিত সমষ্টিত এনেকুৱা এটা ব্যক্তিক দিছে, তাৰ সমষ্টিবাসীয়ে দুখ পাইছে। মোৰ এতিয়াও কোনো সংঘাত হোৱা নাই, যিহেতু এটা ডেকৰম থাকে। মই যিহেতু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে খেলিম, সেইকাৰণে মই ৰিজাইন দিছোঁ। ৰিজাইন দিয়াৰ পিছত যিহেতু পাৰ্টিত থাকি নিৰ্দলীয় হিচাপে খেলিব নোৱাৰে, সেইকাৰণে মই নিৰ্দলীয় হিচাপে খেলিছোঁ আৰু পাৰ্টিৰ পৰা মই অব্যাহতি লৈছোঁ। অব্যাহতি দিব লগা হ'ল বা আপুনি ল'ব লগা হ'ল যে কমল চৌধুৰী যদি 65 নং কলাগাঁও সমষ্টিত যদি UPPL হৈ যদি টিকেট লাভ কৰিলেহেঁতেন তেনেহ'লে আপোনাৰ বিজয় নিশ্চিত আছিল আৰু সেইটো কাৰণে BJPয়ে চলে বলে কৌশলীয়ে কিবা ষড়যন্ত্ৰ কৰা বুলি আপুনি ভাবেনে? চাওক, আজিৰ ডেটত মই সমষ্টিবাসীত ঘূৰি এইটোৱে গম পাইছোঁ যে ৰাষ্ট্ৰীয় দলৰ যিগৰাকী প্ৰাৰ্থী দিছে তেওঁ কেতিয়াও জিতিব নোৱাৰে। ৰাইজৰ মনৰ পৰা তেওঁ গুচি গৈছে আৰু এইকাৰণে মই ৰাইজৰ হকে ইমান বছৰ কাম কৰি আছোঁ আৰু আগলৈ ৰাইজৰ হকে কাম কৰি যাম বুলি মই আশাবাদী। এইকাৰণে BJPয়ে চক্ৰান্ত, মই চেণ্ট্ৰেল আৰু ষ্টেট BJPৰ কথা ক'ব নাযাওঁ, কিন্তু সন্মানীয় MP আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া তেওঁৰ চক্ৰান্তত কিন্তু আমাৰ BTC-বাসী খুব ক্ষোভ হৈছে আৰু অহা দিনত কিন্তু তাৰ পৰিণাম দিলীপ শইকীয়া ডাঙৰীয়াই কিন্তু ভুগিব লাগিব। আজি মোৰ এটা সঁচাকৈ মই খুব আনন্দিত হৈছোঁ। সমষ্টিবাসীত ঘূৰি সকলো জাতি জনগোষ্ঠীয়ে এইবাৰ লোকেল মাছক প্ৰিফাৰেঞ্চ দিছে আৰু মোক আঁকোৱালি লৈছে। তেওঁলোকৰ এটাই কথা, চালানী মাছ আমাক দৰকাৰ নাই। আজি এই সমষ্টিবাসীৰ মানুহৰ স্কলাৰশ্বিপৰ কাৰণে ল'ৰা ছোৱালীৰ চাইন আনিব লাগিলে তেওঁ নলবাৰী যাব না গুৱাহাটীত যাব, তেওঁৰ কোনো ঠিকানাই নাই। এইকাৰণে আমাক লোকেল মাছক প্ৰাধান্য দিছে। তেওঁলোকে ডিচাইড কৰি দিছে এইবাৰ নিৰ্দলীয় প্ৰাৰ্থীক জিতাব আৰু মোক জিতাব বুলি তেওঁলোকে এটা মনত বহাই লৈছে। এইকাৰণে মই সঁচাকৈ সমষ্টিবাসীৰ খুব মনত মোৰ আনন্দিত হৈছে তেওঁলোকে যে মোক আঁকোৱালি লোৱাৰ কাৰণে। চাওক, মই আজি সমষ্টিবাসীত ঘূৰি যোনটো মই ৰেছপন্স পাইছোঁ, মোৰ এনেকুৱা হ'ব পাৰে ওৱান ছাইড হৈ যাব পাৰে। মই একদম 60-70 হাজাৰ ভোট লৈ মই জিকিব বুলি মই আশাবাদী। সমস্যাটোৰ ওপৰত গুৰুত্ব দিম, সেই সমস্যাটো চাওক, মই ৰাইজে মোক মেণ্ডেট দিব, মোৰ আশা আছে ৰাইজে মোক জিতাই পঠিয়াব আৰু ৰাইজৰ হকে মই কাম কৰিম। প্ৰধান মোৰ 3টা কাম হ'ব। আজি আপোনালোকৰ ওচৰত মই ডাঙৰ এটা এলান কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল কি, মই জিতাৰ পিছত মোৰ MLA ফাণ্ডৰ 50% পইচা মই ৰাইজৰ হকে যিখিনি গৰীব মানুহ যে ট্ৰিটমেণ্ট কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে মোৰ MLA চেলাৰীৰ পৰা 50% পইচা মই তেওঁলোকক উৎসৰ্গা কৰিম, নম্বৰ 1। নম্বৰ 2, যিখিনি হস্পিটাল আছে সেইখিনি হস্পিটালখিনি মই ভাল কৰাৰ চেষ্টা কৰিম, ভাল ডক্টৰ আনিবলৈ চেষ্টা কৰিম, যেন মানুহখিনি ইয়াতেই ট্ৰিটমেণ্ট কৰিব পাৰে, গুৱাহাটীলৈকে যাব নালাগে, সেই ব্যৱস্থাখিনি মই কৰিম আৰু ভাল খোৱা পানীৰ ব্যৱস্থা কৰিম
আৰু কলাইগাঁও সমষ্টিত বহুতো কাম কৰিব লগা আছে, যেনেকৈ ডিগ্ৰী কলেজৰ পৰা লৈ ড্ৰেইনেজ ছিষ্টেম নাই। আৰু বিগত দিনত আমাৰ এছেম্বলি মহেশ্বৰ বড়ো ডাঙৰীয়াই এছেম্বলিত এটা মাত মাতিবলৈ আমি দেখিবলৈ পোৱা নাই, যিহেতু সমষ্টিবাসীৰ উন্নয়নৰ কাৰণে মই এছেম্বলিত মাত মাতিম আৰু ৰাইজৰ হকে কাম কৰিব যাম বুলি মই আশাবাদী। এটা আঞ্চলিকতাবাদ সেইকাৰণে দৰকাৰ, সকলো জাতীয় সত্তা সেই জাগাখিনিৰ মানুহৰ সমস্যাখিনি আঞ্চলিক দলে বুজি পায়, ৰাষ্ট্ৰীয় দলে দিল্লীৰ পৰা আহি ঢুকি নাপায়। এইকাৰণে ৰাষ্ট্ৰীয় দলক মই এটা অনুৰোধ জনাইছোঁ, আঞ্চলিকতাবাদক শেষ কৰিব নালাগে, আপোনালোকে আঞ্চলিকতাবাদক বচাই ৰাখিব লাগে। কিছু কাম আছে যেন ৰাষ্ট্ৰীয় দলে এইটো কৰিব নোৱাৰে, এইটো আঞ্চলিকতাবাদে কৰে। যিহেতু মই আঞ্চলিকতাবাদক আহিছিলোঁ UPPL দলক, সঁচাকৈ UPPL দল খুব ভাল, তেওঁলোকৰ মেণ্টেলিটি চিন্তাধাৰা। আজি তেওঁলোকে BTR এগ্ৰিমেণ্ট কৰি বহুত অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকে আনিবলৈ সক্ষম হৈছে। সেইকাৰণে মই UPPLৰ কেন্দ্ৰীয় নেতৃবৃন্দক ধন্যবাদ জনাইছোঁ। আৰু মই যিহেতু কলাইগাঁও সমষ্টিত আজি এটা ক্ৰিটিকেল পজিশ্যন হৈ গৈছে, বাহিৰৰ পৰা মানে ৰাষ্ট্ৰীয় দলৰ কিছুমান প্ৰাৰ্থী দিছে, সেইকাৰণে মানুহে গ্ৰহণযোগ্য কৰা নাই কাৰণে মই আজি ইণ্ডিপেণ্ডেণ্ট হ'ব লগা হ'ল। মই 65 নং কলাইগাঁও সমষ্টিৰ সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে মই অনুৰোধ জনাইছোঁ, মোক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অটো ৰিক্সাত ভোট দিবলৈ মই অনুৰোধ জনাইছোঁ আৰু বিপুল ভোটত জয়ী কৰিবলৈ মই আপোনালোকক কাতৰে অনুৰোধ জনাইছোঁ।